চাঞ্চল্যকৰ খবৰ ঢিঙৰ জঘন্য কাণ্ডৰ পাছত ৰাজ্যত সংঘটিত হৈছে আন এটা জঘন্য কাণ্ড এবাৰ পাখণ্ড মোমায়েকৰ কামনাৰ বলি হৈছে 13 বছৰীয়া কণমানি আৰু ঘটনাৰ যদি আপুনি বিৱৰণ শুনে আপোনাৰো গাৰ নোম শিয়ৰি উঠিব মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰটো জনাৰ চেষ্টা কৰিছো এবাৰ মোমায়েকৰ কামনাৰ বলি হৈছে ভাগিনী ৰাজ্যত আকৌ গাৰ নোম শিয়ৰি যোৱা জঘন্য কাণ্ড সংঘটিত হৈছে 13 বছৰীয়া কণমানিৰ সৈতে অপকৰ্ম কৰিছে লম্পট ৰঞ্জিত বৰুৱাই দুমাহৰ অন্ত হৈছে কণমানিগৰাকী ভয় ভাবুকিৰে দীৰ্ঘদিন ধৰি চলাই আছিল আতিশাৰ্য নিজ ভাগিনীয়েকৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে ভয় ভাবুকিৰে দীৰ্ঘদিন ধৰি চলাইছে মুছলপুৰত সংঘটিত হৈছে এই ঘটনা বাক্সাৰ মুছলপুৰত এই ঘটনা সংঘটিত হৈছে এই মুহূৰ্তত এইটো লম্পট ৰঞ্জিত বড়োৰ ফটোগ্ৰাফ এই মুহূৰ্তত আমি দেখুৱাইছো 13 বছৰীয়া কণমানিৰ সৈতে যে জঘন্য কাণ্ড সংঘটিত কৰিছিল লম্পট ৰঞ্জিতে ভাগিনীৰ সৈতে অপকৰ্ম কৰি বৰ্তমান পলায়ন লম্পট ৰঞ্জিত বড়ো এই মুহূৰ্তত ফটোগ্ৰাফ আমি দেখুৱাইছো ঘটনা পোহৰলৈ অহাৰ পাছতে পলাতক ৰঞ্জিত বড়ো আৰু বাক্সাৰ মুছলপুৰত এই ঘটনা সংঘটিত হৈছে দীৰ্ঘদিনে ভাগিনীয়েকক 13 বছৰীয়া কণমানিটিক ভয় ভাবুকিৰে সমগ্ৰ ঘটনা গাপ দিয়াৰ চেষ্টা কৰিছিল